শক্তিপীঠ মা কামাখ্যা সম্পৰ্কে আমিনুল ইছলাম ডাঙৰীয়াই যি তুলুঙা মন্তব্য কৰিছে, যি তেওঁৰ মোগল দৰত ঔৰংগজেবৰ যি দৰত লৈ তেওঁ আজি প্ৰতিনিধিত্ব কৰি আছে আমাৰ সন্মানীয় সদনত এজন প্ৰতিনিধি হিচাপে, এই তুলুঙা মন্তব্যই আচলতে তেওঁক কি সূচনা কৰিছে? তেওঁৰ আজি আমাৰ নিমখ খাই তেওঁ গুণ গাইছে আনৰ। আজি মোগল ইতিহাস বুৰঞ্জীৰ পাতত আজি মোগলৰ কথা আমি পঢ়িব লাগে, কিন্তু আজি ঔৰংগজেবৰ কথা কৈছে, আমাৰ শক্তিপীঠ মা কামাখ্যাৰ ভূমি দান সম্পৰ্কে যি তুলুঙা মন্তব্য কৰিছে সেয়া আমি কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি তাক নিন্দা কৰিছোঁ আৰু প্ৰশাসনক আমি উচিত তাৰ বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আজি আমি হিন্দু ৰক্ষা মঞ্চই তেওঁৰ যি প্ৰতিমূৰ্তি দাহ কৰিলোঁ আওহাটাত, আমাৰ শালবাৰীৰ যি আওহাটাত প্ৰতিমূৰ্তি দাহ কৰিলোঁ, ইয়াৰ উদ্দেশ্য এটাই, আচলতে এনেকুৱা যিবিলাক দেশদ্ৰোহী, আচলতে তেওঁৰ যি আমাৰ দেশ প্ৰেমত যি তেওঁ উতাঘাত যি মন্তব্য দিছে, এইবিলাক আচলতে শাস্তি প্ৰদান কৰক, চৰকাৰে উচিত শাস্তি দিয়ক। তেওঁ অতি সোনকালে ইয়াৰ বিহিত শাস্তি পাই তেওঁ আচলতে যি ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে সেই প্ৰতিনিধি যি পদবী তেওঁ নিজে আচলতে খাৰিজ কৰিব লাগে চৰকাৰে। তেওঁ এইখিনি মোৰ ক'বলগীয়া। আৰু আজি হিন্দু জাগৰণ মঞ্চ বাক্সা ডিষ্ট্ৰিক্টৰ উদ্যোগত আমি ইয়াত আমিনুল ইছলাম ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। ইয়াৰ উদ্দেশ্য আমাৰ এইটোৱেই যে চৰকাৰে এইখিনি দৃষ্টিগোচৰ হৈ তেওঁৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক। আমিনুল ইছলামে ঔৰংগজেবে দিয়া মাটি দান দিয়া বুলি কৈছিলে, সেই আমিনুল ইছলামক আমি ক'ব বিচাৰিছোঁ, তুমি অসমৰ নে ভাৰতবৰ্ষৰ নে বাংলাদেশৰ? কামাখ্যা মন্দিৰক অপমান কৰা হিন্দু সমাজক অপমান কৰিছে এই আমিনুল ইছলাম। আমিনুল ইছলামক আমি সকিয়নি দিছোঁ। লগতে আমিনুল ইছলাম অসম চৰকাৰক আমি দাবী জনাইছোঁ, আমিনুল ইছলামক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। আজি আমি এতিয়া গৈ আছোঁ শালবাৰী মহকুমা আৰক্ষী থানালৈ। আমিনুল ইছলামৰ ওপৰত আমি এখন এজাহাৰ দিম হিন্দু জাগৰণ মঞ্চ বাক্সা জিলাৰ পৰা। আৰু আমিনুল ইছলামক ক'ব বিচাৰিছোঁ, যদি আপুনি ইয়াত থাকিব নিবিচাৰে তেতিয়াহ'লে বাংলাদেশ নহ'লে পাকিস্তানত গৈ আপুনি বাস কৰক আৰু আপুনি এই MLA ত্যাগ কৰক। এই আমাৰ ক'ব লগা। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।